নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন। নতুন ছেশ্যনৰ প্ৰথম ভিডিঅ' আজি ক্লাছ 9ৰ মই লৈ আহিছোঁ হাফ ইয়াৰলি আৰু এনুৱেল এক্সামৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই দিম উইথ ছল্ভ। তোমালোকে চাবা আৰু SLC ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই লৈ আহিম উইথ ভিডিঅ' ক্লাছ কৰিম। এইবাৰৰ পৰা তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট। বেলেগ ইউটিউবাৰবিলাকে এনেকুৱা নোট নিদিয়ে। বহুত ষ্টুডেণ্ট কোৱাৰ কাৰণে মই আজি লৈ আহিছোঁ টুৰিজম এণ্ড হস্পিটেলিটি ক্লাছ 9 চেপ্টাৰ 1 যোগাযোগ দক্ষতা কমিউনিকেশ্যন স্কিল। 1 নম্বৰ, যোগাযোগৰ উদ্দেশ্য কি? অৱগত কৰা, প্ৰভাৱ পেলোৱা, চিন্তাধাৰণা, অনুভৱ, ভাগ বতৰা কৰাৰ ওপৰত সকলোবোৰ। এনচাৰ, চিঠিৰ জৰিয়তে প্ৰেৰকৰ পৰা তথ্য লাভ কৰিবলৈ তলত কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? লিখা। ফোনত তথ্য কেনেকৈ গ্ৰহণ কৰা হয়? শুনা। এইটো ক অংশৰ লগত খ মিলোৱা। ভাষাটো কি হ'ব? ভাষা হ'ব হিন্দী ভাষাত কথা কোৱা য'তে আনসকলে কেৱল তামিল জানে। 2 নম্বৰ, আৱেগিক। ঘ পিতৃ-মাতৃয়ে শিশুৰ লগত কথা পতা নাই। পৰিৱেশত কিতাপ এখন পঢ়িবলৈ চেষ্টা কৰা যেতিয়া আন কোনোবাই একোটা কোঠাতে টিভি চাই আছে। 4 নম্বৰ, সাংস্কৃতিক। কিছুমান সাংস্কৃতিক জোতা পিন্ধা আৰু পাকঘৰৰ ভিতৰত খোজকাঢ়ি যোৱাটো হৈছে অভদ্ৰ আৰু অসন্মানজনক বুলি গণ্য কৰা হয়। যোগাযোগৰ দৃষ্টিভংগীত প্ৰয়ত কৰা, ঠাট্টা কৰা কি বুলি পৰীক্ষাত আহে? ভাষা। 2 নম্বৰ, দৃশ্যমান উপলব্ধি। 3 নম্বৰ, অতীতৰ অভিজ্ঞতা। 4 নম্বৰ, পক্ষপাতিত্ব। 5 নম্বৰ, অনুভূতি। 6 নম্বৰ, পৰিৱেশ। 7 নম্বৰ, সাংস্কৃতিক। তলত দিয়া কেইটামান উদাহৰণ দিয়া আছে। ক স্পষ্ট যোগাযোগ। উদাহৰণ, তুমি কি কৰি আছা? খ সম্পূৰ্ণ যোগাযোগ। উদাহৰণ, প্ৰেৰক, তুমি ক'ত থাকা? মই মুম্বাইত থাকোঁ। ছেশ্যনটো মৌখিক যোগাযোগ ভাৰ্বেল কমিউনিকেশ্যন। মৌখিক যোগাযোগৰ সঠিক উদাহৰণ হৈছে মুখামুখি কথা বতৰা। 2 নম্বৰ, আমি যেতিয়া মৌখিকভাৱে যোগাযোগ কৰোঁ তেতিয়া আমি ব্যৱহাৰ কৰা উচিত। এনচাৰ হ'ব সৰল শব্দ। আমি কিয় ইমেইল পঠাওঁ? নথি পত্ৰ আৰু ফাইলসমূহ ভাগ বতৰা কৰিবলৈ। 2 নম্বৰ, চমু প্ৰশ্ন উত্তৰ বুকৰ পৰা এইটো। বিভিন্ন ধৰণৰ মৌখিক যোগাযোগ প্ৰতিটো প্ৰকাৰৰ উদাহৰণ দিয়া। মৌখিক যোগাযোগ বিভিন্ন প্ৰকাৰ তলত দিয়া হ'ল। ক নম্বৰ, মৌখিক বা কথিত যোগাযোগ। মৌখিক বা কথিত যোগাযোগ হ'ল কথিত শব্দৰ জৰিয়তে তথ্য ধাৰণা আদান প্ৰদান, যেনে গোটৰ আলোচনা, ফোনত কথা পতা ইত্যাদি। খ নম্বৰ, লিখিত যোগাযোগ। লিখিত যোগাযোগ লিখিত বা টাইপ কৰা শব্দৰ জৰিয়তে তথ্য আৰু ধাৰণা বিনিময় কৰা, যেনে চিঠি, টোকা, ইমেইল আদি। ছেশ্যনটি নন ভাৰ্বেল কমিউনিকেশ্যন। 1 নম্বৰ, MCQ হয়। তলৰ কোনটো ইতিবাচক ভাল বুলি মুখৰ অভিব্যক্তি? খ নম্বৰ, শুনি থাকোঁতে মাত দিয়া। 2 নম্বৰ, উলম্ব পোন শৰীৰৰ ভংগিমাই কি বুজায় বা দেখুৱায়? এনচাৰটো হ'ব আত্মবিশ্বাস। 3 নম্বৰ, তলৰ কোনটো কৰ্মক্ষেত্ৰ অশাব্দিক যোগাযোগ উপযুক্ত নহয়? খ কৰ্মীৰ কান্ধত বাহু ৰখা। 4 নম্বৰ, যেতিয়া আপুনি কোনো উপস্থান বা প্ৰস্তুতি লওঁতে আপুনি কৰিব লাগিব। এনচাৰটো হৈছে প্ৰেজেণ্টেশ্যন লক্ষ্যটো মনোনিৱেশ কৰিব লাগিব। আইনা বা বন্ধুৰ লগত নিজৰ বক্তৃতাৰ অনুশীলন কৰিব লাগিব। প্ৰেজেণ্টেশ্যনৰ শ্লাইডসমূহৰ সময় মিলাবলৈ ৰিহাৰ্চেল কৰিব লাগিব। ওপৰৰ সকলোবোৰ। এনচাৰটো ওপৰৰ সকলোবোৰ। বি নম্বৰ 1, দৃশ্যগত যোগাযোগ ব্যৱহাৰ কৰা যিকোনো 4টা সাধাৰণ চিহ্ন উদাহৰণ দি হ'ল। দৃশ্যগত যোগাযোগ ব্যৱহাৰ কৰা 4টা সাধাৰণ চিহ্ন হ'ল ট্ৰেফিক চিম্বল, যিয়ে হৰ্ণ বজাব নালাগে বুলি যোগাযোগ কৰে। ৰেলৱে ক্ৰছিং দেখুওৱা চিন। চিন, যিয়ে সেই অঞ্চলত ধূমপান নিষিদ্ধ অঞ্চল বুলি যোগাযোগ কৰে। জ্বলনশীল পদাৰ্থৰ বাবে চিন। লিখাৰ দক্ষতা বা বাক্যৰ ৰাইটিং স্কিল এণ্ড পাৰ্টছ অফ স্পীচ। বাক্য কি? এনচাৰ হ'ব এটা সম্পূৰ্ণ চিন্তাৰ যোগাযোগ কৰা শব্দৰ গোট। এই বাক্যবোৰ কোনটো বাক্যত ডাঙৰ আখৰ শুদ্ধকৈ ব্যৱহাৰ কৰা হৈছে? তাই দিল্লীত থাকে। তোমালোকে চাবা এইটো অপশ্যনবিলাক। 3 নম্বৰ, এই বাক্যৰ কোনটো বাক্য শুদ্ধকৈ বিৰাম চিহ্ন দিয়া হৈছে? এইখন আব্দুলৰ ঘৰ। এই বাক্যবোৰৰ বিশেষ্য সৰ্বনাম, বিশেষণ, ক্ৰিয়া আৰু বিভক্তি আণ্ডাৰলাইন কৰা। এনচাৰটো হ'ব ৰঙা বাকচটো ভালদৰে খুলিলোঁ। ইয়াত কি আছে? বিশেষ্য আছে, সৰ্বনাম, বিশেষণ, ক্ৰিয়া আৰু বিভক্তি আছে। তলতে খালী ঠাই পূৰ কৰা। ল'ৰাজন দৌৰি আছে, ছোৱালীয়ে ৰাইডিং কৰি আছে, ল'ৰাজন পঢ়া শুনা কৰি আছে, ছোৱালীবোৰে স্কিপিং কৰি আছে, ৰাজুৱে মদ পান কৰি আছে, কুকুৰে ভুগি আছে। 1 নম্বৰ, সংযোগ অব্যয় আৰু বিভক্তি চিনাক্ত কৰা। সংযোগ অব্যয় আৰু বিভক্তি। সংযোগ অব্যয় হ'ল বিভক্তি আৰু অথবা তলৰ ভিতৰৰ তল ওপৰলৈ। তলৰ প্ৰশ্নবোৰ ভালদৰে পঢ়া আৰু সঠিক বৃত্তাকাৰ কৰা। ল'ৰা ছোৱালী ফুটবল খেলিছে, বাক্যটোৰ বিষয়বস্তু চিনাক্ত কৰা। শিশু। শিশুবোৰ ফুটবল খেলিছে, বাক্যটো থকা বস্তুটো চিনাক্ত কৰা। ফুটবল। এই বাক্যৰ কোনটো বাক্যৰ পৰোক্ষ বা প্ৰত্যক্ষ 2টা বস্তু আছে? তেওঁ নিজৰ ভনীয়েকক চিঠি এখন লিখিলে। এই বাক্যৰ ভিতৰত কোনটো বাক্য কৰ্মাৱস্থাত আছে? এনচাৰ হ'ব ঘড়ীখন মেৰামতি ৰাজুৱে কৰিছিল।
B1 প্ৰতিটো ধৰণৰ বিবৃতি প্ৰশ্ন বিস্ময় ক্ৰমৰ এটাকৈ বাক্য লিখা। বিবৃতি সূৰ্য পশ্চিম দিশত অস্ত হয়। সভাখন কেতিয়া আয়োজন কৰা হৈছে? বিস্ময় হৈছে বা সেই সূৰ্যাস্ত একেবাৰে অপূৰ্ব। তোমাৰ প্ৰিয় উৎসৱ বিষয়ে সন্ধিয়া প্ৰতিটো অঞ্চলত ন্যূনতম 4টা বাক্য লিখিবলৈ তুমি সেই বাক্য অঞ্চলৰ বিষয়ে সকলো নিয়ম চলাটো এনেকুৱা টাইপ তোমালোকে লিখিবা। তাৰপিছত প্ৰশ্নৰ ভালদৰে পঢ়া আৰু অপশ্যন মাল্টিপ্লাই চইচ কুৱেশ্যন। ধ্বনি বিজ্ঞান কি? আমি কথা কওঁতে উৎপন্ন হোৱা ধ্বনিবোৰৰ অধ্যয়ন। ইংৰাজী উচ্চাৰণ ব্যৱহৃত বিভিন্ন ধৰণৰ ধ্বনি কি? ওপৰৰ সকলোবোৰ। তাৰপিছত ফিল ইন দ্য ব্লেংক আছে। তুমি গুড মৰ্ণিং বুলি কোৱা হয়, কেইটা বজাত হ'ব এইটো? ঘ হ'ব সকলো, ক খ গ। পুৱা 11 বজাত, পুৱা 9 বজাত, 8 বজাত। তুমি হাই ক'ব পাৰা তুমি যে লগ পোৱা। কাক ক'বা? দোকানত তোমাৰ বান্ধৱীজনী। তুমি গুড মৰ্ণিং বুলি কোৱা দুপৰীয়া 1 বজাত। তুমি গুড ইভিনিং কোৱা সন্ধিয়া 7 বজাত। নিজৰ পৰিচয় দিবলৈ 2-3টা শাৰী লিখা। সুপ্ৰভাত ছাৰ, মই শ্ৰেয়া ঘোষাল, এগৰাকী মোৰ সপোন, মই মুম্বাইত থাকোঁ। তাৰপিছত MCQ আকৌ আছে। তলত দিয়া ফৰ্মসমূহত ব্যৱহাৰ কৰা। ফুটবল, সাঁতোৰ, 7 বছৰ, আছানী, এছপিন, বেংগলোৰ। তোমালোকে এইটো চাবা। তাৰপিছত এটা ডাক হ'ল, এইটো কুৱেশ্যন আহি থাকে পৰীক্ষাত। ডাকঘৰটো কোনো অঞ্চল চিনাক্ত ব্যৱহাৰ কৰা সংখ্যা বা আখৰৰ গোট। প্ৰশ্ন ভালদৰে পঢ়া, সদক বৃত্তাকাৰ কৰা। এইকেইটা MCQ আছে এনেকুৱা। যদি তোমাক দিয়া কামটো তুমি বুজি নোপোৱা তেন্তে কোনটো প্ৰশ্ন তুমি সোধা উচিত? আপুনি এই কামটোৰ নিৰ্দেশনা পুনৰ ক'ব পাৰিবনে? এনেকুৱা টাইপ আছে। তাৰপিছত প্ৰশ্ন গঠন শব্দবোৰ পুনৰ সাজি লোৱা। এনেকুৱা টাইপ চাবা। তাৰপিছত এনেকুৱা কুৱেশ্যন হয়, বন্ধসন্মত প্ৰশ্ন কি? যিবোৰ প্ৰশ্নৰ উত্তৰ যিকোনো উত্তৰ থাকিব পাৰে। খ নম্বৰ, যিবোৰ প্ৰশ্নৰ উত্তৰ নাই। গ হয় নহয় উত্তৰ থকা প্ৰশ্ন, বহু উত্তৰ থকা প্ৰশ্ন। এনচাৰটো গ হয় নহয় উত্তৰ থকা প্ৰশ্ন। তলৰ কোনটো মুকলি প্ৰশ্ন? তোমাক ভোক লাগিছে, তলৰ কোনো প্ৰশ্ন শব্দ কি, কোনটো আৰু কেনেকৈ? আপুনি অধ্যয়ন কৰি বাক্যটো প্ৰশ্ন ৰূপান্তৰ কোনটো সঠিক সময়? আপুনি পঢ়ি আছে নেকি? তোমাৰ বন্ধু তোমাক সোধা প্ৰশ্ন লিখা আৰু বন্ধসন্মত প্ৰশ্ন কেইখন আছিল? এনেকুৱা টাইপ চাবা তোমালোকে। এক্সট্ৰা কুৱেশ্যন। যোগাযোগ শব্দটোৰ উৎপত্তি ক'ৰ পৰা হৈছিল? লেটিন শব্দ। যোগাযোগৰ দক্ষতা কিয় গুৰুত্বপূৰ্ণ? চিন্তা, অনুভৱ, ধাৰণা ভাগ বতৰা কৰা। যোগাযোগ তথ্য দিয়াৰ উদাহৰণ হৈছে কথা কোৱা আৰু লিখা। যোগাযোগ তথ্য লাভ কৰা উদাহৰণ কি? পঢ়া আৰু শুনা। অংশৰ মৌখিক যোগাযোগ কি? ভেৰি ইম্পৰ্টেণ্ট। এইটো চাবা। শব্দ ব্যৱহাৰ কৰি তথ্য বিনিময় কৰা। মৌখিক যোগাযোগ কিয় গুৰুত্বপূৰ্ণ? যোগাযোগ বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ সহায় কৰা। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে যোগাযোগ বিভ্ৰান্তি হাত সাৰিবলৈ মৌখিক যোগাযোগৰ সুবিধা কি? ইয়াৰ দ্বাৰা খন্তেকীয়া ধাৰণা বিনিময় কৰিব পৰা যায়। মৌখিক যোগাযোগৰ অসুবিধা কি? ভাষাৰ উচ্চাৰণৰ পাৰ্থক্যই বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। অংশ অনুসৰি ৰাজ্যভাষা অৱস্থা কেনেকৈ জয় কৰিব পাৰি? 3Ps পদ্ধতি ব্যৱহাৰ কৰি প্ৰিপেয়াৰ, প্ৰেক্টিছ, পাৰফৰ্ম। PPP ফুল ফৰ্ম প্ৰিপেয়াৰ, প্ৰেক্টিছ, পাৰফৰ্ম। অমৌখিক যোগাযোগৰ মূল কেন্দ্ৰবিন্দু কি? শৰীৰৰ গতিবিধি আৰু কণ্ঠ নিয়ন্ত্ৰণ। যোগাযোগ কি? ব্যক্তি বা গোটৰ মাজত তথ্য, ধাৰণা, জ্ঞান আৰু আদি বিনিময় কৰা যোগাযোগ বুলি কোৱা হয়। যোগাযোগ শব্দ কোনটো ভাষাৰ পৰা আহিছিল? কমিউনিকেট শব্দ উদ্ভৱ হৈছে। মৌখিক যোগাযোগ কি? মৌখিক যোগাযোগ হৈছে শব্দ ব্যৱহাৰ কৰি তথ্য বিনিময় কৰা প্ৰক্ৰিয়া। ইমানে তোমালোকেও কোৱাৰ কাৰণে এই ভিডিঅ' দিছোঁ। তোমালোকৰ ক্লাছ 9 হাফ ইয়াৰলি লাষ্ট ইয়াৰৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ অল কুৱেশ্যন উইথ চল্ভ মই দিম, তোমালোকে চাবা। আৰু SLC ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই দিম আৰু লগতে এইবাৰ পৰা মই মেথছৰ কুৱেশ্যনখিনি ভিডিঅ'ৰ যোগেদি বুজাম, তোমালোকে চাবা। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকে এইবিলাক লিখিবাই মই কোৱাখিনি, এইটো বহুত ইম্পৰ্টেণ্ট। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।